বুজিছানে আজি দিনটো বেয়া হ'ব যেন লাগি আছে দেই ওই কিয় আকৌ দেখা নাই চৰাইটোৱে এনেকৈ মাতি আছে এইটো চৰাই মাতিলে বোলে দিনকাল বোলে বেয়া হয় আৰু আপোনাৰ এতিয়া দেৰি হৈছে আপোনাৰ খবৰ খাতি নাই চাৰে 8টাতে ভাত ওলাই দিলোঁ 10টা বাজিলহি আহাই নাই এইটো 9টালৈ এতিয়াতো যাওক 10টা বাজি আপোনাৰ ডিউটি 9টাৰ পৰা নহয় জানো যাওক এতিয়া এহাত গ'ল পাই আৰু গোটেইখিনি কামৰ দায়িত্ব মোৰ ওপৰতে আৰু একদম পুৰা চোতাল ঘৰৰ সৰাৰ পৰা একদম পুৰা হেৰি লৈ কি কয় নিৰ্মালী এজনী থাকে ঘৰৰ গোটাই গছ নকৰে পুৰা চোতাল ঘৰৰ সৰাৰ পৰা পুৰা খানা বনালে পুৰা মোৰ ওপৰতে দায়িত্ব আৰু গোটেই সবাই বহি বহি খাব পাবলো এটা বাহিৰৰ চোতাল ঘৰখিনিও সাৰিব পাৰে সৰু হয় বুলি একেবাৰে সৰু বুলিয়ে ভাবে টিচকে এতিয়া ছুটি আজি বন্ধ আছে নহয় কিবা ছেকেণ্ড ছেটাৰডে নে কি সিহঁতৰ জ্বলাব আৰু ঘৰখনত কিবা এটা কৰিব দিছো বোলে নকৰে পঢ়া শুনাটো নায়েই মা মোৰ গাটো বৰ বেয়া লাগি আছে তোৰ কাম কৰিব দিলেতো সদায় গা বেয়াই লাগে এতিয়া মনে মনে থাক সদায় তই দুখাই কৰ এতিয়া বাচনকেইটা ধু সঁচাই কৈছ পাই গাটো বৰ বেয়া হৈ আছে দুখ পালে নেকি আহিছো ক'ৰবাত ক'ৰবাত নাই বোৱা বেমাৰ হৈ চকুটো ফুলি হৈছেগৈ কালি ৰাতি টোপনিও নাহিল 5 দিনৰ পৰা টোপনি অহা নাই ভালকৈ যা আলমাৰিটোৰ ওপৰতে পেৰাচিটামল এটা আছে খাই দে গৈ যা শুই থাক গৈ যা মোৰ বাবলুটোক কৈ আহোঁ কিবা সেইকাৰণে গৰম কাপোৰ পিন্ধিব দিওঁ নহয় ঠাণ্ডা দিনত নাই সিহঁতৰ নাই একদম পুৰা স্পৰ্টিং হাফ পেণ্ট পিন্ধি থাকিব পৰিলি নাই এতিয়া বেমাৰতে কোনে চাব মই নাচাওঁ দেই বাপেক উঠা আনিব যায় যদি দে এই চব কাপোৰ পিন্ধিব দিওঁ নহয় নিপিন্ধে বেমাৰ হ'লে মোৰ ওচৰলৈ আহিব খালি যা বাবলুক এসেকা দি আহোঁ কিবা কৰি আছে ভাস্কৰ ক কিয় ফোন কৰিছিলি হয় নেকি প্ৰীতমৰ কৰোণা হ'ল বৰ কৈ থাকে নহয় চাইকেলৰ ষ্টান মাৰি থাকে গৈ তাতে ব্ৰিজৰ ওচৰত বঢ়িয়া হৈছে দে আৰু কি হাল হিষ্ট্ৰী মা শুনচোন মা আহিছে ৰ ফোনটো ৰাখ দেই কি কলি ভাস্কৰক ৰাখো মা আহিছে হয়নে মই কথা পাতি থকা হেৰি কয় দৰ্জা কোণাৰ পৰা শুনিহে আছিলো কি কৈ আছিলি কাৰ কৰোণা হ'ল এইবিলাকৰ লগত লগ হৈ নাথাকিবি দেই কৰোণা সিঁচৰিলে আৰু মৰিলো আৰু জীৱনত একবাৰহে আহো মানুহ হৈ এইকেইদিনো দিনকাল বেয়া কাউৰী চাউৰীয়ে মাতি আছে বাহিৰলৈ ওলাই নাযাবি আৰু মা এই ভাস্কৰক কিবা ষ্টাডিৰ কিবা এটা বস্তুৰ কাৰণে ফোন কৰিছিলো দে ঠিক আছে হ'ব বাৰু কিন্তু হেৰি এইবিলাকৰ লগত বেছি হেৰি কি কয় লেপটেপ কৰি নাথাকিবি সেইবোৰৰো কৰোণা হ'ব ঠিক নাই আমাৰ ঘৰত বহুত ভাল নিয়ম হিচাপত তহঁতি চলি থাক সেইবোৰে বা ক'ত পা যায় ঠিক নাই নহয় এটা কথা জানানে বাবলিজনী বেমাৰত পৰিল তোৰো বেমাৰ হ'ব ইচ্ছা আছে মই চাব নোৱাৰো দেই তহঁতক বাবলিজনী ৰুমত শুই আছে এতিয়া পেৰাচিটামল এক হেৰি কেনে খাই কেনে মাটিতকে বহি আছ তই আৰু এই কি কয় গেঞ্জি পিন্ধি কেনে মাটিত বহি আছ বিছনাখন ইনে আছে শুই থাকিব নোৱাৰ বা পঢ়ি থাকিব নোৱাৰ এই চব জহনি লা 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 কি গান গুৱাই চলি আছে কাম কৰিব অহা নাই কি কৰিবলৈ আহা তুমি শৰ্মা তুমি কাম কৰিবলৈ অহা নাই কি কৰিবলৈ আহা ৰাতিপুৱা যে ইমান দেৰি কৰিছা 11টা বজাত অফিচ পাইছা নিয়ম নহয় এইটো আমাৰ পেণ্ডিং পৰি থাকে কামবোৰ তুমি নাজানা নেকি ভালৰ লগত কথা ক'লে তোমালোকে বুজি নোপোৱা চেলাৰীটো কিন্তু পুৰা গণি ল'ব পাৰা হ'লে হয়নে গান গাই কাম কৰিব আহিছে মেনাৰ্ছ বোলা বস্তুটো নাই তোমালোকৰ টাইমত আহিব লাগে টাইমত যাব লাগে টাইমত লাঞ্চ টাইম কৰিব লাগে আৰু যিখিনি কাম কৰা সেইখিনিতে কাম কৰি থাকিব লাগে কি এইবোৰ গান গৈ ছাৰ ভেৰি চৰি তাৰমানে কি হ'ল ৰূপালীয়ে বহুত দেৰিকৈ 9টাত দিছে খাইছো মই 10টাত আৰু পেটটো অকণমান গুৰগুৰণি ধৰিছিল সেইকাৰণে অকণ চোফাখনত 1 ঘণ্টা বহি দিলোঁ এতিয়া মানে ধৰিয়ে আছে আৰু কিবা কৰি অফিচটোতো আহিবই লাগিব নহ'লে কি কৰিম আৰু আহিছোঁ আৰু কিবা কৰি সেনেকৈ পেট বিষ লৈ তোমাৰ এইবোৰ মেনাৰ্ছৰ কাৰণে আমাৰ বছে মোতকৈ ওপৰৰ বছে সিদ্ধান্ত লৈছে যে তোমাক আমাৰ অফিচৰ পৰা ওলাই দিয়া তো এতিয়া মই একো কৰিব নোৱাৰো তুমি আমাৰ অফিচৰ পৰা ওলাই যাবা চানডে অ'কে
দ্যাট মিন্স আজি তো তুমি এতিয়া বেগ বান্ধি যাব পাৰা নে বেগ বান্ধি নহয় নিজৰ বস্তু সামগ্ৰী লৈ কেনে আৰু যদি কৰিব মন আছে চেলাৰীটো লৈ যাবা স্যার ভেরি সরি স্যার প্লিজ মোক ওলাই নিদিব মোৰ ঘৰত 3টা মানুহ আছে আৰু এই কথাটো যদি ৰূপালীয়ে গম পায় মোক পিঠি ফালি চেছ কৰিব মই মই ৱাইফৰ কথা নাজানো কোন ৰূপালী মুঠতে তুমি বহুত ৰুল ব্ৰেক কৰিছা চ তোমাক আজিৰ পৰা অফিচৰ পৰা ওলাই দিয়া হৈছে তোমাৰ ৰুমত যিমান বস্তু আছে চব লৈ যাবা আমাৰ এটা নিউ মেনেজাৰ আহিছে তাক দিম ঠিক আছে স্যার এই প্ৰফুল্লটো পৰা নহয় মানে তাক মই এনে প্ৰফুল্ল বুলি মাতো মানে শৰ্মা দাটো ইমান তাৰ মানে ব্ৰেক কৰে ভালে হ'ল সি মানে ওলাই দিয়া গৈছে ছাৰে এতিয়া এটা নিউ মেনেজাৰ আহিছে তাক তাৰ স্বভাৱ চৰিত্ৰ চাম আজি আহাই নাই যে গধূলি হ'ল গৈছোন বেছি দেৰি হ'ল 9টা বাজিলচোন 8:30তে আহে আজি কিমান দেৰি হ'ল আপুনি কান্দি আহিছে মই ভয়ে খাই গৈছো কি হ'ল আপোনাৰ খুব দুখ পালে পৰিছে নেকি ক'ৰবাত ৰূপালী মই কি কম আৰু কোনো মতে চাকৰিটোৰে আছিলো চাকৰিৰে ওলাই দিলে তোমাৰ ধৰি হৈছে 9টাত ভাত দি 8টাত দিব নোৱাৰা নেকি উঠে যে দিছা 7টাত মই ইফালে 5টাতে উঠো একদম মানে তোমাৰ কাৰণে আজি মোৰ নহয় তোমাৰো যাব এতিয়া মোৰ নহয় মোৰতো চলি যাম স্কুলত কলেজৰ ফিজটো দিয়া মা কিয় কান্দি আছে আকৌ বাবলি বা এইফালে চোৱা মা বাবাৰ কি হৈছে কান্দৰ অৱস্থা বেয়া চোন তহঁতক আৰু এতিয়া প্ৰাইভেট স্কুলত যে পঢ়াইছো নোৱাৰিম আৰু এতিয়া গভাৰমেণ্টত লগাব লাগিব আৰু চৰকাৰীত না পাপা প্লিজ মই নাযাওঁ চৰকাৰী স্কুলত না একো নহ'ব তহঁতৰটো ঠিক আছে মোৰ যে কি অৱস্থা আছে দেখা না আৰু ভনা এজনীয়ে কান্দি এতিয়া অৱস্থা বেয়া হৈছে চুপ তহঁতি মোৰ ঠানাই কি অৱস্থা হৈছে ৰূপালী এজনীয়ে কান্দি অথনিৰ পৰা অৱস্থা বেয়া আপোনালোকে আমাৰ কণ্ডেলখন দেখিটো গম পাইছে আমাৰ কি গতি হ'ব আৰু এতিয়া চবটো গ'লে এতিয়া চাকৰিও গৈছে আৰু দেখিছে নে গাইজ আৰু এইটো পাৰ্টৰে যদি আপোনালোকৰ যদি পাৰ্ট 2টো চাব মন যায় তেনেহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বহুত মানুহে মানে বহুতেই চাই কিন্তু আপোনালোকে ছাবস্ক্ৰাইব কৰি নথয় চ' গাইজ প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংকছ ফৰ